মা আজি নহয় গাঁৱৰ পৰা যে মোৰ লগৰ এজনী আহিছে বহুত বছৰৰ পিছত লগ পাম তাইক আজি কি ক'লা বোৱাৰী গাঁৱৰ পৰা ফ্ৰেণ্ড আহিব তোমাৰ চোৱা বোৱাৰী এইখন মোৰ ঘৰ হয় গতিকে মই নিবিচাৰোঁ এনেই জাহা তাহা গাঁৱৰ পৰা কোনোবা ভিখাৰী মানুহ মোৰ ঘৰত অহাটো গতিকে তুমি এইটো কথা অকণমান ভালকৈ বুজি ল'বা মা আপুনি তেনেকৈনো কিয় কৈছে তাই আজি বহুত বছৰৰ পিছত লগ পাম আৰু তাই ইয়াত কিবা কামত আহিছিল সেইকাৰণে ইয়াতো সোমাই পিনে মোক লগ কৰি যাওঁ বুলি ক'লে আৰু সেইটো কাৰণে মই মাতি দিলোঁ আপুনি তেনেকৈ নক'ব দেই কি খবৰ তোমাৰ অ' কিৰণ তুমি আহি পালাহি হাই মোৰ ভালেই দিয়া তোমাৰ খবৰ কোৱা আৰু তুমি মোৰ বিয়াত কিয় নাহিলা মই ইমান আশা কৰি আছিলোঁ তুমি আহিবা বুলি আৰু আহিবা বুলিয়ে ভাবিছিলোঁ কিন্তু তুমি নাহিলা আহিব লাগিছিল ইমান আশা কৰি তোমাক মাতিছিলোঁ মোৰ বিয়ালৈ আচলতে মোৰ মানে প্ৰব্লেম এটা হৈ গৈছিলে তোমাকতো কৈছিলোঁৱে সেইটো কাৰণে আহিব নোৱাৰিলোঁ চৰি দেই বেয়া নাপাবা বিয়াত আহিব নোৱাৰিলোঁ কাৰণে আজি তোমাক ইয়াত লগ কৰিবলৈ আহিছোঁ বিয়াৰ পিছত বোৱাৰী বেছিয়ে ধুনীয়া দেখিছোঁ তুমি তোমাৰ লগৰজনী কেনেকুৱা কি খবৰ সোধা হ'ল যদি এবাৰ কাপোৰলৈও চোৱা ইমান লেতেৰা কাপোৰ বোৱাৰী মোৰ ঘৰত থকা ডানলপযোৰ বহুত দামী হয় গতিকে মই বিচৰা নাই এনেকৈ বাহিৰৰ পৰা মানুহ আহি মোৰ ঘৰত লেতেৰা কৰাটো কাৰণ মই ঘৰটো চফা ৰাখি ভাল পাওঁ জাবৰ কৰি নহয় সেইকাৰণে তোমাৰ যদি তোমাৰ মৰমৰ বান্ধৱীৰ লগত কথা পাতিবলৈ আছে তেতিয়াহ'লে বাহিৰত গৈ গাৰ্ডেনত বহি কথা পাতা ভিতৰত বহিব নোৱাৰা ইমান লেতেৰাকৈ কোনোবা আহেনে গাঁৱৰ পৰা আহিছেতো একেবাৰে বোকা মাটি খচি মেলি আহিছে নিচিনাই লাগিছে মা আপুনি এইবোৰ কি কৈ আছে তাই মোৰ লগৰ হয় আৰু মই ইমানকৈ মাতি থকাৰ কাৰণে তাই আজি ইয়াত কাম আছিল কাৰণে একেবাৰে মোকো লগ কৰি যাওঁ বুলি আহিছে তাই নিজেই অহা নাই নহয় আপুনি যে তাইক তেনেকৈ কৈ আছে মা এনেকৈ ঘৰলৈ আলহী আহিলে আপুনি সকলোৰে লগত তেনেকৈ কৰিব নেকি তাই গাঁৱৰ পৰা আহিছে বুলি আপুনি এনেকৈ যি টি কথা কৈ নাথাকিব হ'ব দিয়া ৰীণা তুমি এনেকৈ মাৰ লগত কথা নাপাতিবা মই বেয়া পোৱা নাই দিয়া আৰু এনেও মই ইয়াত তোমাক লগ পাবলৈহে আহিছিলোঁ ইমান বছৰ লগ পোৱা নাছিলোঁ তাতে তোমাৰ বিয়াটো আহিব নোৱাৰিলোঁ মোৰ নিজৰ পাৰ্চনেল প্ৰব্লেম থকাৰ কাৰণে সেইকাৰণে আজি ভাবিলোঁ তোমাক অকণমান টাইম হ'লেও লগ কৰিব পাৰিলে ভাল লাগিব সেয়ে আহিলোঁ এতিয়া তোমাক লগ পালে যেতিয়া নেকি আৰু চিন্তা নাই হ'ব দিয়া মই গৈ থাকোঁ তোমাক আকৌ কেতিয়াবা লগ পাম আমাৰ ঘৰলৈ যাবা কেতিয়াবা আৰু ফোন চোন কৰি থাকিবা দেই বাইদেউ এতিয়া দুপৰীয়া খাবৰ কাৰণে কি বনাব লাগিব ৰ'বা কিৰণ তুমি এনেকৈ যাওঁ বুলি ক'লে মই তোমাক যাবলৈ দিম বুলি ভাবিছা নেকি ইমান বছৰৰ পিছত লগ পাইছোঁ তেতিয়া ফাৰ্ষ্ট টাইম তুমি ইয়ালৈ আহিছা মই তোমাক এনেকৈ যাবলৈ দিব নোৱাৰোঁ দেই তুমি একো নোখোৱাকৈ যাব নোৱাৰা হেৰি তুমি এটা কাম কৰা তুমি দুপৰীয়াৰ কাৰণে চিকেন ফ্ৰাইড ৰাইচ বনাই দিয়া আৰু লগতে মছলা পনীৰ বনোৱা বোৱাৰী কিৰণে খাই তোমাৰ ঘৰ নহয় মোৰ ঘৰ হয় আৰু মই ইয়াত হোটেল খুলি থোৱা নাই যে গাঁৱৰ পৰা কোনোবা ভিখাৰী এনেকৈ য'ৰ ত'ৰ পৰা গুচি আহিব আৰু তেওঁলোকক আমি আলপৈচান ধৰি থাকিম যি আছে তাকে খাবলৈ দিয়া আৰু ইয়াৰ পৰা পঠিওৱা মই এইবোৰ কৰিবলৈ ইয়াত এনেই বহি থকা নাই নহয় মা আপুনি ইয়াত কি কৈছে আপুনি অথনিৰ পৰা তেনেকৈ কথাবোৰ কৈ আছে যে বোৱাৰী মই কি ক'লোঁ মইতো ঠিক কথাই কৈছোঁ তুমি তোমাৰ লগৰজনী ইমান দামী বস্তু খোৱাবলৈ কি দৰকাৰ আছে এনেকৈ যদি দামী দামী খানা খোৱা নহয় তেতিয়া সদায় কিবা বুদ্ধি কৰি মেলি সদায় ইয়ালৈ আহিব বিচাৰিব যাতে ইয়াত আহি ভাল ভাল খানা খাব পাৰে আৰু এনেকুৱা গাঁৱৰ দুখীয়াবোৰে আৰু ক'তনো এনেকুৱা খানা খাই পাইছে ইয়াত যদি এদিন খাই পায় সদায় বুদ্ধি কৰি আহিবলৈ ল'ব গতিকে এওঁলোকক এইবোৰ খোৱাৰ একো দৰকাৰ নাই হ'ব দিয়া ৰিচা তুমি একো কষ্ট কৰিব নালাগে মই এনেও ঘৰৰ পৰা খানা খায়ে আহিছিলোঁ কামত ওলাই আহিছোঁ যেতিয়া নেকি ভোকতটো আহিব নোৱাৰি গতিকে হ'ব দিয়া মোৰ কাৰণে একো কৰাৰ দৰকাৰ নাই কিৰণ তুমি তেনেকৈ ক'লে নহ'ব নহয় তুমি খাই যাব লাগিব নোখোৱাকৈ যাব নোৱাৰা আৰু মা তাই মোৰ লগৰ হয় আপুনি মোৰ লগৰজনীৰ বিষয়ে এনেকৈ কিয় কৈ আছে বোৱাৰী বুজি পোৱা নাই মই এই দুখীয়াবোৰৰ কথা ভালকৈ চিনি পাওঁ এইবোৰে ধনী মানুহৰ লগত এনেই বন্ধুত্ব নকৰে নহয় কিবা স্বাৰ্থতে কৰে তুমি এইবোৰ বুজি নাই পোৱা এতিয়া কিন্তু পিছত তুমিও বুজি পাবা সেইকাৰণে কৈছোঁ এনেকুৱা ভিখাৰীবোৰৰ লগত ইমানকৈ কথা বতৰা পাতি থকাৰ কোনো প্ৰয়োজন নাই আণ্টি আচলতে মোক ৰিচাই কৈছিলে মানে ভিন্দৰ ফেক্টৰীত আচ্ছা মই এতিয়াহে বুজি পালোঁ তুমি তাৰমানে ইয়াত তোমাৰ লগৰজনীৰ পৰা সহায় ল'বলৈ আহিছা যাতে লগৰজনীয়ে তোমাক আমাৰ ফেক্টৰীত কাম দি দিয়ে এনেও তোমালোকৰ নিচিনা দুখীয়াবোৰনো ক'ত পঢ়া শুনা থাকিবা পঢ়া শুনাটো নাই চাগে একো নাই দিয়া আমাৰ ফেক্টৰীত এনেও এমপ্লয়ী বহুত কম আছে গতিকে দৰকাৰ হৈয়ে আছিলে চিন্তা নকৰিবা মই মোৰ ল'ৰাটোক কৈ তোমাক আৰু তোমাৰ হাজবেণ্ডক চাকৰি দিয়াই দিম কোনো কথা নাই নহয় আণ্টি আপুনি ভুল বুজিছে মই ইয়াত চাকৰি বিচাৰি অহা নাই নহয় আচ্ছা তেতিয়াহ'লে তুমি ইয়াত টকা বিচাৰি আহিছা হ'ব দে একো নাই
এনেও আমি দুখীয়াক দান দিয়ে থাকোঁ, গতিকে তোমাকো অকণমান সহায় কৰি দিয়াত আমাৰ একো আপত্তি নাই। গতিকে কোৱা, কিমান টকা লাগে তোমাক? মই এতিয়াই তোমাক দি দিম। মা, তেনেকুৱা একো নহয়, কিৰণ মোৰ বেষ্ট ফ্ৰেণ্ড হয়। বোৱাৰী, এই তোমাৰ লগৰ হ'লে কি হ'ব? এই আৰু আমাৰ মাজত বহুত পাৰ্থক্য আছে। আমি বহুত ধনী মানুহ আৰু এই হ'ল সাধাৰণ গাঁৱৰ এজনী ছোৱালী। গতিকে তুমি এইবোৰৰ বহুত এৰিব লাগে। আপুনি অথনিৰ পৰা বহুত কথা ক'লে। মোৰ লগৰজনী অথনিৰ পৰা আপুনি অপমান কৰিয়ে আছে। অন্ততঃ তাই মোৰ লগৰ বুলি আপুনি অকণমানতো কিবা এটা ভাবিব লাগিছে, কিন্তু নাই, আপুনি তাই অথনিৰ পৰা কথা শুনাই আছে, অপমান কৰি আছে। এতিয়া আৰু মই সহ্য কৰিব নোৱাৰোঁ। অঁ মা, তাই গাঁৱত থাকে, কিন্তু গাঁৱৰ পৰা আহিছে বুলিয়ে এইটো নহয় যে গাঁৱৰ প্ৰত্যেকজন মানুহ নপঢ়া নুশুনা আৰু দুখীয়া হ'ব। গাঁৱতো এনেকুৱা বহুত মানুহ আছে যি আমাতকৈ বহুত ধনী, বহুত টকা পইচা সা সম্পত্তি আছে। কিন্তু আপুনি এনেকৈ কৰাটো একদম ভাল হোৱা নাই। আৰু মোৰ লগৰজনী কোন জানে? মোৰ লগৰজনী খাদ্য বিভাগৰ অফিচাৰ হয়। গতিকে তাইক আপুনি এনেকৈ অপমান কৰি আছে, এয়া মই কেতিয়াও সহ্য নকৰোঁ। আণ্টি, আচলতে মোৰ ওচৰত এটা কমপ্লেইন গৈছিল যে আপোনালোকৰ ফেক্টৰী খানাত কিবা মিক্স কৰা হয়, আৰু সেইকাৰণে মই ইয়ালৈ আহিছিলোঁ। কিন্তু যেতিয়া মই গম পালোঁ যে ফেক্টৰীটো মোৰ লগৰজনীৰ হাজবেণ্ডৰ হয়, সেইকাৰণে ভাবিলোঁ লগৰ হৈ যেতিয়া নেকি মই নিজে আহি পিনে ক'ত কি হৈছে চাই গ'লে মানে বেছি ভাল হ'ব। আৰু সেইকাৰণে মই ইয়ালৈ আহিছিলোঁ, যাতে যদিও কিবা হৈছে তেতিয়া সময় থাকোঁতে সেয়া ঠিক কৰে যাতে। অঁ মা, আৰু মই যেতিয়া এই গোটেইবোৰ কথা গম পালোঁ, তেতিয়া মই কিৰণক ফোন কৰি ইয়ালৈ মাতিছিলোঁ। আৰু কিৰণে সেইকাৰণে আজি কিবা কামত আহিছিলে, লগতে ইয়াতো সোমাই যাব বিচাৰিলে। আৰু মই মাতি থকাৰ কাৰণে কিৰণে আহি মোক সহায় কৰিব লৈছিল, কাৰণ মই কিৰণৰ পৰা সহায় বিচাৰিছিলোঁ যাতে কিবা কৰি আমাৰ ফেক্টৰীটো বচাই লওক। নহ'লে আমাৰ যদি ফেক্টৰী বন্ধ হৈ যায়, আমাৰ খোৱা বোৱা বহুত কষ্ট হ'ব। বোৱাৰী, মোক প্ৰথমতে অথনি কথাটো কিয় কোৱা নাছিলা? এতিয়া কৈছা। মেডাম, আপুনি এনেকৈ কিয় বাহিৰত ৰৈ আছে? আহক আহক, ভিতৰত বহিব। বাবলু, সোনকালে মেডামৰ কাৰণে জুচ লৈ আনচোন। এতিয়া মই কোন হয় জনাৰ পিছত মোক আপুনি আলপৈচান ধৰিব নালাগে। এনেও মই ইয়াত কামৰ কাৰণে আহিছিলোঁ, আপোনালোকৰ ঘৰত বহি খাবৰ কাৰণে নহয়। গতিকে মোক এতিয়া এইবোৰৰ কোনো প্ৰয়োজন নাই। এনেও মই আপুনি কেনেকুৱা ধৰণৰ মানুহ সেয়া গম পাই গ'লোঁ। আপুনি যে মানুহৰ চেহেৰা চাই, তেওঁলোকৰ ড্ৰেছ পাতি চাই যে তেওঁলোকক সন্মান দিয়ে, সেয়া মই ভালকৈ বুজি পালোঁ। আপুনিতো মোক যি ক'বলগীয়া আছিলে সেয়া কৈ ল'লে, কিন্তু এতিয়া মই দেখুৱাম যে মই কি কৰিব পাৰোঁ। ৰিচা, আহিছোঁ মই। মা, এয়া আপুনি কি কৰিলে? সেইকাৰণে আপুনি মানুহক তেওঁলোকৰ কাপোৰ চাই, তেওঁলোকে ক'ৰ পৰা আহিছে সেইবোৰ চাই কেতিয়াও জাজ নকৰিব। এতিয়া দেখিলে নহয় কি হৈ গ'ল? বোৱাৰী, আপোনাৰ কাৰণে তোমাৰ লগৰজনীকো এতিয়া বেয়া পাব। তাই এনেকৈ ইয়াৰ পৰা যাবলৈ লৈছে, তাইক বুজোৱা বোৱাৰী। মাজনী, প্লিজ মোক মাফ কৰি দিয়া। মই আচলতে ধেমালিহে কৰিছিলোঁ। বোৱাৰী, তুমি কিবা এটা কোৱা না তোমাৰ লগৰজনীক। কিৰণ, আজি মোৰ শাহুমাই তোমাৰ লগত যি কৰিলে, তাৰ কাৰণে তুমি যি কৰা সেয়া তোমাৰ কথা। মই তোমাক একো ক'বলৈ নাযাওঁ। তুমি যি ভাল দেখা সেয়াই কৰিবা। লগতে আজি মোৰ কাৰণে মোৰ শাহুমাই তোমাক ইমান অপমান কৰিলে, তাৰ কাৰণে তোমাৰ এই লগৰজনীক মাফ কৰি দিবা। মই এনেকুৱা হ'ব বুলি জনা হ'লে তোমাক কেতিয়াও আমাৰ ঘৰলৈ নামাতিলোঁ হয়। বোৱাৰী, এয়া তুমি কি কৈছা? আমাৰ যদি ফেক্টৰীটো বন্ধ হৈ যায়, তেতিয়া আজি আমি যেনেকৈ আছোঁ সেইবোৰ সকলো নাইকিয়া হৈ যাব, আৰু আমি ভিখাৰীৰ নিচিনা য'ত ত'ত ঘূৰি ফুৰিব লাগিব। তুমি তোমাৰ হাজবেণ্ডৰ কথা অকণমান ভাবিছোৱা। মা, মই মোৰ হাজবেণ্ড আৰু মোৰ ঘৰখনৰ কথা ভাবিয়ে মই কিৰণক ইয়ালৈ মাতিছিলোঁ সহায় কৰিবৰ কাৰণে। কিন্তু আপুনি যি কৰিলে নহয়, তাৰপিছতো মোৰ লগা নাই যে আপুনি সেই সহায়ৰ যোগ্য হয়। গতিকে এতিয়া আৰু মই একো কৰিব নোৱাৰোঁ। আৰু আণ্টি, আপোনাৰ এই টকাখিনিও এতিয়া আপোনালোকৰ ফেক্টৰী বন্ধ হোৱাত বাধা দিব নোৱাৰে।